নমস্কাৰ দৰ্শকসকল, মোৰ চেনেলটোৱে আদৰণি জনাই মই পুণ্যলতা লৈ আহিছোঁ সৰিয়হ দি বনোৱা মাছৰ জোল। মাছৰ জোল সৰিয়হ দি বনোৱা কেনেকৈ বনালে ভাল হয় খাবলৈ, তাকে বনাই চাওঁ আহকচোন। মোক লাগিব, মই লৈছোঁ মাছ 5 পিচ লৈছোঁ। সৰিয়হখিনি অলপ তিয়াই থ'ব লাগিব 3-4 ঘণ্টামান। দিয়াৰ পাছত মই ইয়াৰ ৰচুন, আদা, সৰিয়হ গোটেইখিনি মিলাই মই পিচ কৰি লৈছোঁ। নিমখ লাগিব, হালধি লাগিব, তাৰপিছত মই চাট মছলা অকণমান লৈছোঁ, আমগুৰি অকণমান, আম পিছা মছলা অকণমান লৈছোঁ। এইখিনি মই মছলা পাউডাৰ মছলা লৈছোঁ। তাতে মই জীৰা গুটি কেইটামান লৈছোঁ, জলকীয়া দুটামান লৈছোঁ আৰু তেজপাত দুখিলা লৈছোঁ। ইয়াকে লৈ বনাওঁ বুলি লৈছোঁ। আহকচোন বনাবলৈ আৰম্ভ কৰোঁ। আহক, মই প্ৰথমতে এই মাছখিনিত হালধি আৰু নিমখ দি অকণমান সানি ল'ব লাগিব। মাছ সকলোৱে খাই ভাল পায় নহয় জানো, গতিকে মাছটো ময়ো ভাল পাওঁ অৱশ্যে মাংসতকৈ। গতিকে আজি মই সৰিয়হ দিয়ে বনাওঁ বুলি ভাবিলোঁ, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। দৰ্শকসকল, মই ইয়াৰ কেৰাহীখন পাতি গেছটো অন কৰি দিছোঁ। এতিয়া মই দিব লাগিব তেল। তেলখিনি গৰম হ'ল, এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। প্ৰথম এয়া মই মাছ দি দিছোঁ। মাছ মই 5 পিচ লৈছোঁ। মাছখিনি অকণমান সিজা পাছতহে মই লুটিয়াই দিব লাগিব, কাৰণ কেলৈ ভাগি যাব পাৰে, গতিকে অকণমান পাছত লুটিয়াই দিব লাগিব। এতিয়া আমাক মাছখিনি হৈ গৈছে, মই এতিয়া নমাই লওঁ। মই মাছখিনি নমাই ল'লোঁ। এতিয়া তেল আছে মোৰ মাছ ভজা, গতিকে তাতে মই পিঁয়াজখিনি ভাজি লওঁ। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি আপোনালোকে ৰঙা হোৱালৈকে ভাজিব, ৰঙচুৱা হ'ব, ৰঙচুৱালৈকে ভাজিব। ভজাৰ পাছত আপোনালোকে মছলা গুড়ি অলপ লৈছিলোঁ, এইখিনি দি দিছোঁ। মোৰ পিঁয়াজখিনি প্ৰায় হৈ গ'ল। এয়া আমচুৰ মছলা অকণমান লৈছোঁ, আমচুৰ পাউডাৰ অকণমান। এয়া চাট মছলা অকণমান লৈছোঁ। এয়া গৰম মছলা অকণমান লৈছোঁ। তাৰপিছত দিব লাগিব মই হালধি, প্ৰয়োজন অনুসাৰে, মাছত দিয়া আছেই, অকণমান লৈছোঁ। এতিয়া মই নিমখটো নিদিওঁ, অকণমান পাছত দিম, কাৰণ বস্তুটো জোখৰ চাই ল'ব লাগিব। তাৰপিছত মই জলকীয়া দিছোঁ, লগতে মই তেজপাত কেইখিলা দি দিছোঁ। অন্য বস্তু নিদিওঁ, মই অকল মাছ আৰু সৰিয়হ দিয়ে বনাবলৈ লৈছোঁ। এতিয়া মই এয়া সৰিয়হ আৰু আদা পিচি লৈছিলোঁ একেলগতে, এয়া মই দি দিছোঁ। এয়া মই পানী ঢালি দিছোঁ। মই পানীখিনি গৰম কৰি লৈছিলোঁ। আপোনালোকে মাছ চাই পানী দিব, পানী বেছি হ'লে খায়ো ভাল নালাগিব। গতিকে মাছ যিমান লয় সিমান পৰিমাণত আপোনালোকে নিজৰ অনুসাৰে ল'ব, নিজৰ বস্তু অনুসাৰে। এয়া মই এতিয়া মাছখিনি দি দিছোঁ। মাছ মই 5 পিচ লৈছোঁ, এয়া দি দিছোঁ। এয়া এতিয়া মই নিমখ দিব লাগিব। নিমখটো চাব আপোনালোকে, মাছতো দিয়া আছে, গতিকে লৈ আপোনালোকে হিচাপৰ অনুসৰি, সোৱাদৰ অনুসৰি দিব। এয়া মই এতিয়া ঢাকোন মাৰি দিব লাগিব অকণমান সময়ৰ কাৰণে। এয়া মই ঢাকোন মাৰি দিছোঁ।
আৰু মোৰ 5 মিনিট হৈ গ'ল মই এতিয়া ঢাকনখন খুলি চোৱাছোঁ এয়া মোৰ মাছৰ আৰু সৰিয়হ জোলৰ ৰেচিপিটো মোৰ হৈ গ'ল গেছটো বন্ধ কৰি দিছোঁ দৰ্শকসকল মোৰ এই মাছৰ সৰিয়হ দি বনোৱা মাছৰ জোলখন এয়া প্ৰায় হৈ গ'ল মোৰ ৰেডি হ'ল মাছৰ জোলখন আপোনালোকে এদৰে বনাই খাই চাব কেনে লাগে ভালে লাগিব সৰিয়হ দি মাছৰ জোলখন কাৰণ ভাল নালাগিব ভাল লাগিব খাই আপোনালোকে বনাই খাই চাব খোৱাৰ পাছত জনাব কেনে লাগে ভাল পালে লাইক আৰু শ্বেয়াৰ এটা কৰিব নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই আজিলৈ সামৰিছোঁ ধন্যবাদ